শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, মোৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকে হয়তো চাব পাৰিছে দুজনৰ বিষয়ে অলপ সম্যক ধাৰণা দিবলৈ ওলাইছোঁ আৰু সেই বস্তুটো মই আপোনালোকৰ ওচৰত জাষ্ট সোঁৱৰাই দিব বিচাৰিছোঁ। ইয়াত প্ৰথমতে আপোনালোকে দেখিবলৈ পাইছে হেম বৰুৱা। হেম বৰুৱানো কোন আছিল? হেম বৰুৱা কোন আছিল মই অলপ পঢ়ি গ'লে আপোনালোকে ভালদৰে বুজিব পাৰিব। হেম বৰুৱা একেবাৰে কবি, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। হেম বৰুৱাৰ জন্ম 1915 চনত তেজপুৰত। তেওঁৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় যোৰহাটত। তাৰ পিছত কটন কলেজৰ পৰা BA আৰু কলিকতাৰ পৰা ইংৰাজী সাহিত্যত MA পাছ কৰে। সন্দিকৈ ছোৱালী কলেজ, যোৰহাটৰ JB কলেজ আৰু গুৱাহাটী B বৰুৱা কলেজত অধ্যাপনা কৰে। হেম বৰুৱাই পিছত B বৰুৱা কলেজতে উপাধ্যক্ষ আৰু অধ্যক্ষ হিচাপে কাৰ্যকাল অতিবাহিত কৰি অৱসৰ গ্ৰহণ কৰে। 42 গণ আন্দোলনত তেওঁ কাৰাবাস খাটিছিল। হেম বৰুৱা আছিল এজন সুবক্তা আৰু কৃতি সাংসদ। তেওঁ প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টিৰ প্ৰাৰ্থী হিচাপে 3 বাৰ লোকসভালৈ নিৰ্বাচিত হয়। তেওঁ পছোৱা আলোচনী আৰু আছাম এক্সপ্ৰেছ নামৰ দৈনিক ইংৰাজী কাকতৰ সম্পাদক আছিল। আধুনিক অসমীয়া কাব্য আন্দোলনৰ গুৰি ধৰোঁতে হেম বৰুৱাৰ কাব্যপুথিখনেই হৈছে বালিচন্দা, মনময়ূৰী আৰু হেম বৰুৱাৰ কবিতা আবাহন, জয়ন্তী, ৰামধেনু আদি আলোচনীৰ জৰিয়তে তেওঁৰ সাহিত্য চৰ্চাই বিস্তৃতি লাভ কৰে। তেওঁ আধুনিক সাহিত্য, অসমীয়া সাহিত্য, দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল, তাৰপিছত আছে ফ্লক ছং অফ ইণ্ডিয়া আৰু অন্যান্য বহুতো গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। কন্নকী, কিউপিড আৰু চাইকি তেওঁৰ অনুদিত গ্ৰন্থ। সংসদ হৈ থকা কালত তেওঁ ভাৰতৰ প্ৰতিনিধিৰূপে পৃথিৱীৰ লগতে বিভিন্ন ৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল। ইয়াৰ ফলশ্ৰুতিত তেওঁ সাগৰ দেখিছা, ৰঙা কৰবীৰ ফুল, ইজৰাইল আদি ভ্ৰমণ কাহিনী লিখে। ঊনৈছশ 66 চনত হেম বৰুৱা ভাৰত চৰকাৰৰ উদ্যোগত প্ৰেৰিত এটা সংসদীয় দলত দক্ষিণ পূব এছিয়াৰ 5খন ৰাষ্ট্ৰ ভ্ৰমণ কৰি মেকং নৈ দেখিলোঁ নামৰ এখন ভ্ৰমণ কাহিনী লিখে। অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনৰ তেওঁ সভাপতি আছিল আৰু 1977 চনত হেম বৰুৱাৰ মৃত্যু হয়। মই আন এজন অসমৰ স্বনামধন্য ব্যক্তি যাৰ নাম হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ডাঙৰীয়া। 1932 চনত নগাঁৱত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম হয়। 1948 চনত সুখ্যাতিৰে প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ 1950 চনত কটন কলেজৰ পৰা বিজ্ঞান শাখাত ইণ্টাৰমিডিয়েট পৰীক্ষা পাছ কৰে। তেওঁ কিমান চনত পাছ কৰিছে ইণ্টাৰমিডিয়েট? 1950 চনত। কোন কলেজৰ পৰা? কটন কলেজৰ পৰা। 1952 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা 1956 চনত তেওঁ পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু 1961 চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত PhD ডিগ্ৰীৰে সন্মানিত হয়। শিক্ষা সমাপ্ত কৰি তেওঁ প্ৰথমে শিৱসাগৰ কলেজত শিক্ষকতা আৰম্ভ কৰে আৰু পিছত ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ বিভাগৰ ৰিডাৰ আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি প্ৰস্তুতি
সমন্বয় সমিতিৰ সচিব হয়। পৰৱৰ্তীকালত তেওঁ গুৱাহাটী ৰেলসেৱা আয়োগৰ অধ্যক্ষ আৰু অৱশেষত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি পদত কাৰ্যনিৰ্বাহ কৰে। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া পষেকীয়া আলোচনী, প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰা সম্পাদনা কৰিছিল। তেওঁ সংগীত নাটক একাডেমী, সাহিত্য একাডেমী, পুনেৰ চলচ্চিত্ৰ আৰু টেলিভিছন ইনষ্টিটিউট সমাজৰ সদস্য আছিল আৰু জ্যোতি চিত্ৰবন সমাজৰ সভাপতি আছিল। স্কুলীয়া অৱস্থাৰ পৰাই সাহিত্য চৰ্চা হাত দিয়া ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই চুটিগল্পৰ লেখক হিচাপে এক বিশেষ আসন অধিকাৰ কৰি আছে। তেওঁৰ প্ৰহৰী, বৃন্দাবন, গহৰ, সেন্দুৰ, শৃংখল ভৱেন্দ্ৰনাথ শইকীয়াৰ শ্ৰেষ্ঠ গল্প। তৰংগ, উপকণ্ঠ আদি গল্পসংগ্ৰহৰ পুথিসমূহ অসমীয়া সাহিত্যৰ ভঁৰাল শুৱনি কৰিছে। ডক্টৰ শইকীয়াৰ দুখন উপন্যাস হ'ল অন্তৰীপ আৰু ৰম্যভূমি। ইয়াৰ উপৰিও আতংকৰ শেষত নামৰ এখন ডিটেক্টিভ উপন্যাস আৰু মৰমৰ দেউতা নামৰ এখন শিশু উপন্যাস তেওঁ ৰচনা কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰ আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ ভালেমান নাটক লিখি থৈ গৈছে। তাৰ ভিতৰত কোলাহল, দুৰ্ভিক্ষ, ইতিহাস, স্বৰ্ণজয়ন্তী আৰু দীনবন্ধু উল্লেখযোগ্য। তেওঁ জোনাকীৰ বিয়া, আগন্তুক দেউতা, শান্তশিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট নামৰ ধাৰাবাহিক নাটক ৰচনা কৰি গৈছে। 2003 চনত তেখেতৰ পৰলোক প্ৰাপ্তি হয়। এইখিনিতে মোৰ ভিডিঅ'খন সমাপ্ত কৰিব লৈছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ অশেষ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'বিলাক যাতে আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰে, তাৰ কাৰণে মই আপোনালোকৰ বাৰ্তা এৰিলোঁ। থেংক ইউ।